নমস্কাৰ, মই উপস্থিত আছোঁ মেঘালয়ত, শ্বিলঙৰ পৰা অলপ আঁতৰত, প্ৰায় 2 ঘণ্টামান লাগে শ্বিলঙৰ পৰা যোৱাই বুলি কয়। তাত মোৰ মাহীহঁতৰ ঘৰ। মহাই ইয়াত চাকৰি কৰে পোষ্ট অফিচত। তো আমি ফুৰিবলৈ আহিলোঁ। মোৰো বৰ্তমান গৰমৰ বন্ধ চলি আছে। মোৰ লগত তেওঁ আহিছে আৰু মাহীৰ ছোৱালীজনী গুৱাহাটীত থাকে, তাইও আহিছে। তাই এইফালে আছে ভুমুকদি পিছফালে। আজি মই ভিডিঅ'টো বনাম এক বেলেগ উদ্দেশ্যত। এয়া মোৰ মহাই পোষ্ট অফিচত চাকৰি কৰে, কিন্তু চাকৰি নিজৰ ডিউটি কৰাৰ উপৰিও তেখেতে এটা বিশেষ বেলেগ ধৰণৰ কাম এটা কৰি আহি আছে বহুত বছৰ হ'ল। তো আজি আমি সেই বিষয়ে অকণমান জানিম। এয়া মহাই কি কৰিছে আপোনালোকে নিজে এবাৰ চাওক। মহাই বৰ্তমান মুঢ়া বনোৱাত ব্যস্ত। মহাই বহুত বছৰ হ'ল ইয়াত থকা, শ্বিলঙত থকা, প্ৰায় 30 বছৰ হ'ল তেখেতে কোৱা মতে। তো 30 বছৰ আমি অকণমান মহাৰ লগত কথা পাতোঁ। তো মহা, আপুনি ইয়াত 30 বছৰ থাকিল। হয়। তো এই কামটো কেতিয়াৰ পৰা কৰি আছে আপুনি? মই 2002 চনৰ পৰা আৰম্ভ কৰিছোঁ, কিন্তু মই আগতে এই কামটো জনা নাছিলোঁ। তাত মোৰ ইয়াতে ফৰেষ্টত কাম কৰা এজন ভাল বন্ধু আছিলে। তাত মই ইয়াৰ আগতে মই মুঢ়া বনোৱাৰ আগতে মই এই ডলা কুল এই দৰা পাগা সেইবিলাক বনাইছিলোঁ ঘৰত। যেতিয়া যাম সেইবিলাক লৈ যাওঁ। তো এই মুঢ়াৰ কামটো যেতিয়াৰ পৰা শিকিলোঁ, ফাৰ্ষ্টতে জনা নাছিলোঁ, তাত মোৰ বন্ধু এজনে শিকাই দিলে। সেই তেতিয়াৰ পৰা আৰম্ভ আৰু। মানে 2002 চনৰ পৰা? 2002 চনৰ পৰা। মোটামুটি 20 বছৰ। 20 বছৰ। আচ্ছা, এই মুঢ়াবিলাক আপুনি ইয়াত বিক্ৰী কৰে? বিক্ৰী কৰা হয়। কেনেকুৱা দাম কেনেকুৱা পায় ইয়াতে? এই সৰু মুঢ়াবিলাক এক পিছত 800 টকা। এক পিছত 800 টকা? হয়। ভাল দাম ন? তাৰপিছত আৰু ডাঙৰ মুঢ়া ইয়াতকৈ ডাঙৰ যিটো আছে, সেইটো এক পিছত 900 টকা। হয়। মুঢ়া চাইজ হিচাপে বেলেগ বেলেগ থাকে আৰু। বেলেগ বেলেগ থাকে। চাওক, এই মুঢ়াটো যে বনাই আছে এইটোৰ দাম 800 টকা, মিনিমাম 800 টকা। 800 টকা পায় এক পিছত? তো ভাল দাম পায় ইয়াতে। ভাল দাম পায়। গতিকে মহাই এইটো কাম বহুত বছৰ ধৰি খুব ধুনীয়াকৈ তেখেতে এতিয়া মানে বেলেগ কামত হেৰি নাই, ইয়াত ক'তো ঘূৰা ফুৰা এইবিলাক মানে নাই। অফিচত গ'ল, নিজৰ ডিউটি কৰিলে, তাৰপিছত আহি এইটোতে লাগি থাকে। তো বাবু মাইনা গুৱাহাটীত থাকে। গতিকে মহাৰ আগফালে টিভিটো লগাই আজিও খেল চাই মই দেখিছোঁ। ইণ্ডিয়া ইংলেণ্ডৰ খেল চলি আছে, আগফালে টিভি লাগি আছে, খেল চাই আছে, এইটোত লাগি আছে মহাই। একদম ধুনীয়া। আপোনালোকে চাওক, দেখুৱাই দিছোঁ, এইটো কাম চলি আছে। আৰু এই দুটা মুঢ়া মানে আমাৰ কাৰণে বনাইছে হা। আমি যেতিয়া যাম, আমি 4-5 দিন ইয়াতে থাকিম। 4-5 দিন থাকি যেতিয়া যাম, এই দুটা লৈ যাম। এইবিলাক আপোনালোকক দেখুৱাইছোঁ, এইবিলাক মহাই বনোৱা। খুব ধুনীয়া, কি ধুনীয়া। আমি আগতেও নিছোঁ ইয়াৰ পৰা, এইবাৰ আকৌ লৈ যাম এইবিলাক। আৰু ময়ো বহি আছোঁ, ময়ো মুঢ়াতে বহি আছোঁ। এইবিলাক বেলেগ বেলেগ চাইজৰ মুঢ়া আছে। এইবিলাক খুব ধুনীয়া মুঢ়া বনাই মহাই। ডাঙৰ মুঢ়া। এইটো ডাঙৰ, আৰু এইটো অকণমান সৰু, এইটোৰ দাম কম। আৰু এইটো একে চাইজৰ, এই দুটা। আৰু এইবিলাক একে চাইজৰ। এইবিলাকো আছে। এইবিলাক বহুত ইয়াত মানে এই বস্তুটোৰ খুব চাহিদা। মানে ইয়াৰ আপুনিতো অৰ্ডাৰ পায় মহা? হয়, অৰ্ডাৰ মানে চব অৰ্ডাৰেই আৰু। মানে 6-7 মাহ আগতেই মানে অৰ্ডাৰ দিব লাগিব, তেতিয়াই মুঢ়া পাব। আৰু মুঢ়া বনাই মানে 2 দিনো ঘৰত ৰাখিব নোৱাৰি। আচ্ছা, তাৰমানে আপোনাৰ ভালেই এইটো? ভালে। আচ্ছা, মই এই 2002 চনৰ পৰা এতিয়ালৈকে প্ৰায় 9 লাখ টকাৰ মই মুঢ়াই বিক্ৰী কৰিলোঁ ইয়াতে। বাহ, 20 বছৰত 9 লাখ টকাৰ মুঢ়া। তো ভাবক। হয়, এইটো খুব ভাল কথা। আৰু আপুনি এনে এটা মুঢ়া বনাওঁতে কিমানমান সময় লাগে? সময় লাগে মোটামুটি। এইবিলাক মুঢ়া গেৰাণ্টি আছে, মোটামুটি 20 বছৰ 25 বছৰ কাৰণে চিন্তা নাই, গুচি যাব। আচ্ছা, গুচি যাব। আৰু টাইম লাগে মোটামুটি 25 ঘণ্টামান এটা মুঢ়াত টাইম লাগে। আৰু এটা মুঢ়াত মোটামুটি 250 টকা খৰচ হয়। বাঁহ কিনিব লাগে, প্লাষ্টিক কিনিব লাগে। হয়, প্লাষ্টিকৰো এতিয়া দাম হ'ল। 250 মানে হেৰি আৰু এইটো, তাৰ লগত আৰু অলপ বাঢ়িব আপোনাৰ যদি হাজিৰাটো ধৰা যায়। 25 ঘণ্টামান লাগেতো। এতিয়া এমাহত কেইটামান মানে কৰিব পাৰে আপুনি? এনেই যদি বাঁহৰ ষ্টিকবিলাক তোলাই থাকে, তেতিয়াহ'লে 8-10টা মুঢ়া বনাব পাৰি আৰু এক মাহত। হয়, 8-10টা হ'লেও মোটামুটি 8-9 হাজাৰ টকা। হয়, এই যোৱা মাহত 8,000 টকাৰ বিক্ৰী কৰিলোঁ 10টা মুঢ়া। যোৱা মাহত মহাই 8,000 টকা
মৰা বিক্ৰী কৰিছে 10টা মানে 800 টকাকৈ। গতিকে যদি মানে কামটো বেছিকৈ লাগি থাকিব পাৰি তেতিয়াহ'লে বেছিকৈ ওলাব। এতিয়া মহাৰ মানে কথাটো এনেকুৱা হ'ল ডিউটিও কৰিব লাগে, তো চাকৰিও কৰে, চাকৰিৰ পৰা আহি যিখিনি সময় পায় সেইখিনিহে কৰে, আৰু অনবৰতে বহি থাকিব নোৱাৰেতো এইবিলাকত। গতিকে এইবিলাক চব ৰাতি 11টা মানলৈকে বনাওঁ আৰু মূৰা, হয়। কাৰণ দিনতো এনেকুৱা টাইম নাপাওঁ না, আৰু মানুহবিলাকো মানে খং কৰে হেন তাৰমানে মহাৰ খুব বেছি চাহিদা ইয়াতে। অৰ্ডাৰ 6 মাহ 7 মাহ আগত অৰ্ডাৰ দিলেহে মূঢ়া পাব আপুনি। গতিকে চাওক কি ধুনীয়া ধুনীয়া মূঢ়াবিলাক বনাইছে, এইবিলাক আকৌ দেখুৱাইছোঁ। গতিকে মহা বেছি কথা নাপাতো, ইয়াৰ ওপৰত কিবা ক'ব নেকি? নাই, হ'ব আৰু এইবিলাক মানে মানুহ শিকিব লাগে, বহুত সকাহ পোৱা যায়। ঘৰত এনেই সময়বিলাক নষ্ট কৰি লাভ নাই, হয়নে? যদি অলপ মূৰাটোতে লাগিলোঁ অন্ততঃ নিজৰ বহশান্তি হ'ল, আৰু যদি অলপ বেছিকৈ বনাওঁ 2-4টা বিক্ৰী কৰিলোঁ, পইচা পালোঁ, অলপ সকাহ পালোঁ, সময়খিনিও সদব্যৱহাৰত হ'ল, আৰু বেলেগ চিন্তা কৰোৱাৰ মানে হেৰি নাথাকে, বেয়া চিন্তাৰ মানে হেৰি নাথাকে, এইবিলাকতে ব্যস্ত হৈ থাকোঁ। ঠিক আছে, আপোনালোকক দেখুৱালোঁ আজি আমাৰ মহাৰ হাতৰ কাম। বাকী